অসম গৰমত না পুৰা ফাটি গৈছে গৰমত। এটা নিম্বু পানী খাই লৈছোঁ। বেয়া ৰ'দ সঁচা বেয়া ৰ'দ। একচুৱেলি কমচে কম 3 মাহ 3.5 মাহমানৰ পিছত মই ঘৰ পাইছোঁ। এইবিলাক চব আচাৰ হয়, চব মাছৰ আচাৰ, মাংস আচাৰ আৰু কিবা কিবি। আৰু এই ডিমাপুৰ 3 মাইলতে আছে আছাম ৰাইফল মেইন বেছ কেম্প। একচুৱেলি ডিমাপুৰত অহা লগালগ না কি লওঁ কি নলওঁ লাগে। গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে চাগে। মই শৰৎ ডিব্ৰুৱাল, মোৰ চেনেলৰ আন এটি নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া বৰ্তমান আছিন মেডামৰ ঘৰত, আৰু এইটো ভিডিঅ'তে চাগে মই গৈ ঘৰো পামগৈ লাষ্টলৈকে মে' বি। লামডিঙৰ পৰা আমি বেলেগ ট্ৰেইন ধৰি পিনে আছিন মেডামৰ ঘৰ পাই গৈছিলোঁহি। আৰু আছিন মেডামৰ একচুৱেলি মা বহুত অসুখ হৈ আছে, সেইটো কাৰণে আহিবলগীয়া হ'ল তাড়াতাড়ি। বাই দ্য ৱে, মই আছোঁ এতিয়া চকীত ধুনীয়া এটা প্লেচত। এইটো হৈছে আছিন মেডামৰ ঘৰৰ কম্পাউণ্ডৰ ৰেষ্ট হাউচ টাইপত বনাই থৈছে। চবেই এনেই আবেলি টাইমত ইয়াতে বহি চাহ তাহ খায় আৰু পাৰ্চনেল ৰেষ্ট হাউচ। আৰু ইয়াৰ পৰা নাজাৰাবিলাক খুব এনেকুৱা নাজাৰা নহয়, এইবিলাক কিবা কিবি গছ গছনি লগাই থৈছে। আৰু মই আজি দেখাম আপোনালোকক মই ডিমাপুৰৰ কোনডোখৰত আছোঁ। মই যোনডোখৰ জেগাত আছোঁ এই জেগাডোখৰ অকণমান টুৰ এটা দিম, কি কি আছে এইফালে ওচৰে পাঁজৰে, কেনেকুৱা জেগা কি কথা। চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। মোৰ চেনেলত যদি নতুনকৈ কোনোবা আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু কমেণ্ট নিদিয়ে আপোনালোকে, প্লিজ কমেণ্ট দিব। কমেণ্ট পঢ়িলে মানে একচুৱেলি মনটো ভাল লাগে ন, মানে অলপ মটিভেট পাওঁ। কিবা একো লিখিবলৈ একো নাই যদি কিবা এটা ইম'জি হ'লেও দি দিব। চ' ব'লক এতিয়া অকণমান মই থকা জেগাডোখৰ অকণমান এক্সপ্ল'ৰটো দি দিছোঁ আপোনালোকক। ফাৰ্ষ্ট ৰখিব, কিবা এটা টি চাৰ্ট এটা পিন্ধি লৈছোঁ মই। আই হোপ যদি এই ভিডিঅ'টো বেছি দীঘল নহয়, মই এইটো ভিডিঅ'তে গৈ চাচনি পাই যামগৈ মোৰ ঘৰ। চ' চাই থাকিব ভিডিঅ'টো আগলৈকে। এইটো চাগে এটা ড্ৰাইভিং ট্ৰেক হয়, ড্ৰাইভিং টেষ্ট কৰে নি চাগে। ইয়াত পূৰা এনেকুৱা জংঘলৰ মাজে মাজে এনেকৈ ট্ৰেকটো বনাই থৈ দিয়া আছে। আছিন মেডামৰ ঘৰৰ পৰা ওলাই ইয়াত সন্মুখত বহুত ধুনীয়া এটা চাৰ্চ আছে। চাওক, এইটো চাৰ্চত যোৱা ৰাস্তা, এইফালে গৈ এইটো চাৰ্চ। ইমান ভালকৈ দেখাব নোৱাৰিম, মানে যিমানখিনি পাৰোঁ সিমানখিনিয়ে ঘূৰি মেলি অলপ দেখাই আছোঁ। আৰু গোটেইবিলাক বস্তু দেখাবলৈ হ'লেতো পূৰা ভিডিঅ'টো 1-2 ঘণ্টাৰ হৈ যাব। যিখিনি পাৰিছোঁ সেইখিনিয়ে দেখাইছোঁ, চাই থাকিব। বন্ধুসকল, মই থকা জেগাডোখৰ এইটো মেইন জাংচনটো হয়। ইয়াৰ পৰা অলপ এইটো ছাইডত ভিতৰত গ'লে মোৰ ৰুম পাব। চ' এতিয়া আহিছোঁ ইয়াত ছুপাৰ মাৰ্টত। এটা মিয়নিজ ল'বলৈ আছিলে চেণ্ডউইচৰ লগত খাবৰ কাৰণে, লৈ ল'লোঁ এইটো। আৰু কি লওঁ চাওঁ। এইবিলাক চব আচাৰ হয়, চব মাছৰ আচাৰ, মাংস আচাৰ আৰু কিবা কিবি। চ' মই যাব লৈছোঁ এতিয়া পুৰণা বজাৰ, ডিমাপুৰ পুৰণা বজাৰ। পালোঁ মই ডিমাপুৰ ৰেলৱে ষ্টেচন।
ইয়াত কেনেকৈ পালোহি ওল্ড মাৰ্কেটত মই যিটো বস্তু বিচাৰি আছিলোঁ পোৱা নাই চ' নিউ মাৰ্কেটত বিচাৰি আহিছোঁ ডিমাপুৰ ষ্টেচন আৰু ইয়াৰ পৰাই মই ঘৰৰ কাৰণে ট্ৰেইন ধৰিব লাগিব বাট আজি নহয় কিবা ট্ৰেইন আহিবলগীয়া আছে পুৰা ষ্টেচন ভিৰ হৈ আছে এইডোখৰ জেগা কয় ডিমাপুৰ হাজিৰ পাৰ্ক হোলচেল মাৰ্কেট হয় হাজিৰ পাৰ্ক আৰু এইডোখৰ কয় ডিমাপুৰ হংকং মাৰ্কেট একদম অভাৰ ব্ৰিজৰ তলত হংকং মাৰ্কেট আছে চব কাপোৰ দোকান ডিমাপুৰ হংকং টি চাৰ্ট কালেকশ্যন खतरनाक भीड़ থাকে হংকং মার্কেট একচুয়ালি ডিমাপুর আহা লগালগ না কি লওঁ কি নলওঁ লাগে মানে কালেকশ্যন এনেকা মজা পোৱা যায় না বাট যিটো বস্তু বিচাৰি আহিছোঁ সেইটো প্ৰথমত লৈ লওঁ ওল্ড মাৰ্কেট হংকং মাৰ্কেট হাজিৰ পাৰ্ক দেখালোঁ আপোনালোকক এতিয়া গৈ আছোঁ নিউ মাৰ্কেট বেয়া ৰ'দ দিছে পুৰা ফাটি গৈছে ৰ'দত ইয়াৰ পৰা নিউ মাৰ্কেট ষ্টাৰ্ট বহুত ডাঙৰ মাৰ্কেট হয় ইয়াৰ পৰা ষ্টাৰ্ট হৈছে গোটেই ভিডিঅ'টো ইয়াতে বহুত দীঘল হৈ যাব গোটেইখন যদি বজাৰখন আপোনালোকক দেখাবলৈ যাওঁ ন বাইদাৱে মই যোনটো বস্তু বিচাৰি আছিলোঁ পাই গ'লোঁ আৰু কি বস্তু হয় মই ঘৰত গৈ দেখাই আছোঁ চাব কি দেখাই আছোঁ কিন্তু কষ্টম ৰ'দত পুৰা ফাটি গৈছে বেয়া ৰ'দ টিকা ফটা ৰ'দ পুৰা ডিমাপুৰ টাউনত এনেকৈ জেগাই ট্ৰেফিক পইণ্টে এনেকৈ ফুট অভাৰব্ৰিজ বনাই থৈ দিয়া আছে কষ্টম গৰমত না পুৰা ফাটি গৈছে গৰমত এটা নিম্বু পানী খাই লৈছোঁ বেয়া ৰ'দ সঁচা বেয়া ৰ'দ তথাপি ইউ পিত যিমান গৰম আছিলে না ইয়াততো ইমান নহয় নাগালেণ্ড কোনোবা টুৰিষ্ট আহিলে মানে এইটো হৈ গ'ল ডিমাপুৰ টুৰিষ্ট লজ আহিলে ইয়াত থাকিব পাৰিব একদম ষ্টেচনৰ নিজে ওচৰতে আছে মোৰ এতিয়া মনত আছে 2014 চনত আহোঁতে এইটো বিল্ডিঙতে আছিলে ডিমাপুৰ ডিস্কো পাব বাট এতিয়া বন্ধ কৰি দিলে কিয় বাৰু নাজানো গাইজ এইখন হ'ল ধনশিৰি নদী মই আহি বৰ্তমান আকৌ আছিন মেডামৰ ঘৰ পালোঁ আৰু কি ল'ব গৈছিলোঁ আপোনালোকক দেখাম কৈছিলোঁ নহয় চব देख लो মেইন মাল এইটো আনিব গৈছিলোঁ কুচিয়া 400 টকা কেজি ইয়াতকৈ ডাঙৰ আছিল বাট
এইটো খাবলৈ বেছি টেষ্টি চুপ খাব লাগিব A few moments later. এইটো হৈছে 3 মাইল এলেকাৰ গধূলি দৃশ্য একচুৱেলি মই আপোনালোকক ক'বলৈ পাহৰি গৈছিলোঁ মই আছোঁ এতিয়া ডিমাপুৰৰ 3 মাইল এলেকাত চ' 3 মাইলৰ গধূলি দৃশ্য এইটো মেইন জংচন পৰা ওলাই পিনে এইটো ওচৰতে এয়াৰপৰ্ট আছে এয়াৰপৰ্টৰ ৰানৱে হয় এইটো টাৰ্মিনেলটো অলপ আগলৈ আছে চ' এইটো হৈ গ'ল ডিমাপুৰ কহিমা হাইৱে ৰানৱেটো একদম পাহাৰৰ লগত লাগি আছে চব আৰু এই ডিমাপুৰ 3 মাইলতে আছে আছাম ৰাইফল মেইন বেছ কেম্প এইটো মোৰ পিছফালে আছাম ৰাইফলৰ মেইন বেছ কেম্প হয় কিন্তু কেমেৰা কৰিবলৈ মন যোৱা নাই কি হ'ল কিবা ক'বও পাৰে ন উইদাউট পাৰ্মিশ্যন The next morning. ৱেলকাম বেক গাইজ চ' টাইম হৈ গৈছে 10:30 আৰু মোৰ ট্ৰেইন আছে 11:55 চ' মই ৰেলৱে ষ্টেচন গৈ আছোঁ আৰু ফাইনেলি আজি মই গৈ ঘৰ পামগৈ বহুত এক্সাইটেড হোম চুইট হোম ৰখিব মই ষ্টেচন গৈ আকৌ মই লগ পাই আছোঁ আপোনালোকক তৰালি ফুৰা এটি মন উন্মাদ মই ল'ব লাগিব এতিয়া ইয়াৰ পৰা ট্ৰেইনৰ টিকেট টাইম হৈ গ'ল পূৰা কাটাকাটি 12 লাখ ভাল ট্ৰেইন যে 10 মিনিট লেট আছে সেইটো কাৰণে পাই গৈছোঁহি নহ'লে আজি মোৰ ট্ৰেইন মিছ হ'বলৈ আছিলে আকৌ একদিন ডিমাপুৰ ৰখিবলগীয়া হ'ল ফাইনেলি ষ্টেচন পালোহি লাখ ভাল আছিল যে ট্ৰেইন 10 মিনিট লেট আছে যাত্ৰা হেপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেপাহি মই বৰ্তমান ফৰ কাটিং পালোহি নাম ৰফিয়া উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ফাইনেলি গাইজ মই নাহৰকটীয়া পাই গ'লোহি বহুত বেছি ভাল লাগিছে মোৰ বৰ্তমান নাহৰকটীয়া পাই ইয়াত সোমাই অকণমান কিবাকিবি ম'ম' চম' চিকেন পকৰা কিবাকিবি খালোঁ আৰু মোক ৰিচিভ কৰিবলৈ আহিছে মোৰ এজন ভাইটি অলপ বহুত দেৰি কৰি দিলি তই গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান কি হে ইমান দিনৰ পিছত লগ পাইছে কি হ'ল লিলি চ' ফাইনেলি বন্ধুসকল মই আহি ঘৰ পাই গ'লোহি একচুৱেলি কমচে কম 3 মাহ 3.5 মাহমানৰ পিছত মই ঘৰ পাইছোঁ চ' সেইটো কাৰণে পূৰা ফুল মানে ফূৰ্তি লাগি আছে মনটো যে 3 মাহৰ পিছত মই ঘৰ পাইছোঁহি ত' আজিৰ ভিডিঅ'টো চাগে বেছি দীঘলেই হৈ গ'ল চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব sasonisdvlogs চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ টেক কেয়াৰ টিল দেন বাই বাই জয় আই অসম বাই